নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগৰ কালাংশত দুটা ভিডিঅ' দিয়া হৈছিল ভোজৰাজস্ব শল্য চিকিৎসা এই পাঠটিৰ ওপৰত, আৰু এই পাঠটি তোমালোকক সেই ভিডিঅ' দুটাত পঢ়ি দিয়া হৈছিল আৰু অৰ্থ বুজাই দিয়া হৈছিল। নিশ্চয় ভিডিঅ' দুটা চাই পেলাই তোমালোকে বুজি পাইছা। এতিয়া আমি আজি এই পাঠটিৰ অনুশীলনীখিনি আমি আলোচনা কৰিম, আৰু যদি তোমালোকে পাঠটিত কিবা নুবুজা আছে তোমালোকে পিছত প্ৰশ্ন সুধিবা, বুজাই দিম। আমি আজি অনুশীলনীৰ প্ৰথম প্ৰশ্নটো লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে মম দেৱ সমাগম সময়ঃ সমাগতঃ। হু ৱাজ দ্য স্পীকাৰ অফ দিছ লাইন? হোৱাট ইজ মিন্ড বাই দ্য ৱৰ্ড দেৱ সমাগম সময়ঃ? হোৱাই ডিড দ্য স্পীকাৰ চে ছ'? ইয়াত যদি ইংৰাজীত আছে আমি অসমীয়াত উত্তৰ লিখিলেই হ'ব। ইয়াত কোৱা হৈছে মম দেৱ সমাগম সময়ঃ সমাগতঃ, এটা শাৰী দিয়া হৈছে। হু ৱাজ দ্য স্পীকাৰ অফ দিছ লাইন? এই শাৰীটোৰ বক্তা কোন সুধিছে। উত্তৰ হ'ব, আমি উত্তৰ লিখোঁতে লিখিব লাগিব এই শাৰীটোৰ বক্তা ধাৰানগৰৰ ৰজা ভোজ। হোৱাট ইজ মিন বাই দ্য ৱৰ্ড দেৱ সমাগম সময়ঃ? দেৱ সমাগম সময় শব্দটোৱে কি বুজাইছে? তেতিয়া আমি নেক্সট পেৰাগ্ৰাফ কৰিব লাগিব, কৰি লিখিব লাগিব যে দেৱ সমাগম সময়ঃ এই শব্দটিয়ে ৰজাৰ মৃত্যুৰ সময় ওচৰ চপাৰ কথাকে বুজাইছে। হোৱাই ডিড দ্য স্পীকাৰ চে ছ'? স্পীকাৰ অৰ্থাৎ বক্তাই এইদৰে কিয় কৈছিল? তেতিয়া আমি আকৌ এটা পেৰাগ্ৰাফ কৰিব লাগিব, কাৰণ এটা প্ৰশ্নত যেতিয়া দুটা তিনিটা প্ৰশ্ন থাকে তেতিয়া আমি প্ৰতিটো প্ৰশ্নৰ উত্তৰ এটা এটা পেৰাগ্ৰাফত লিখিব লাগে। হোৱাই ডিড দ্য স্পীকাৰ চে ছ'? বক্তাই সেইদৰে কিয় কৈছিল? উত্তৰ হ'ব, যেতিয়া ধাৰানগৰৰ ৰজা ভোজৰ মূৰৰ বিষ হৈছিল, মূৰৰ বিষ ভাল কৰিবৰ কাৰণে ৰাজ্যৰ বিভিন্ন কবিৰাজক আমন্ত্ৰণ জনোৱা হৈছিল, আৰু কোনো কবিৰাজেই তেওঁৰ বেমাৰ ভাল কৰিব পৰা নাছিল। তেতিয়া ৰজা ভোজে মনৰ দুখতে তেওঁ দেৱ সমাগম সময় সমাগত অৰ্থাৎ মৃত্যুৰ সময় ওচৰ চপা বুলি নিজে দুখ কৰি সকলোৰে আগত এই কথা প্ৰকাশ কৰিছিল। উত্তৰ ইমানখিনিয়ে। এবাৰ আমি ২ নম্বৰ প্ৰশ্নটো চাওঁ। ২ নম্বৰ প্ৰশ্নটো আছে ন ভেতব্যম ৰোগো নিৰ্গতঃ। হু ছেড দিছ এণ্ড টু হোম ৱাজ ইট ছেড? কোনে এইদৰে কাক কৈছিল? এবাৰ আমি ২ নম্বৰ প্ৰশ্নটো চাওঁ হা। ২ নম্বৰত আছে ন ভেতব্যম ৰোগো নিৰ্গতঃ। হু ছেড দিছ এণ্ড টু হোম ৱাজ ইট ছেড? ন ভেতব্যম ৰোগো নিৰ্গতঃ, কোনে এইদৰে কাক কৈছিল? উত্তৰ লিখিবা। স্বৰ্গৰ কবিৰাজ দ্বয় অশ্বিনী কুমাৰে এইদৰে ৰজা ভোজক কৈছিল। হুজ ডিজিজ ইজ ৰেফাৰ্ড টু হিয়াৰ? ইয়াত কি বেমাৰৰ কথা কোৱা হৈছে? উত্তৰ লিখিবা। ইয়াত ৰজা ভোজৰ মূৰৰ বিষৰ কথাকে কোৱা হৈছে। হাউ ৱাজ দ্য ডিজিজ কিয়ৰ্ড? থাৰ্ড পেৰাগ্ৰাফত তোমালোকে তৃতীয় উত্তৰটো লিখিবা। কিদৰে বেমাৰ ভাল হৈছিল সুধিছে। উত্তৰ লিখিবা। অশ্বিনী কুমাৰে ৰজা ভোজক এঠাইলৈ অকলশৰে লৈ গৈছিল, আৰু তাত তেওঁক প্ৰথমে সংজ্ঞাহীন দৰৱেৰে তেওঁৰ সংজ্ঞা হৰণ কৰিছিল। তাৰপিছত মূৰৰ পৰা লাও খোলাটো আঁতৰাই তেওঁ তাত থকা পুঠি মাছৰ পোৱালিটো উলিয়াই এটা পাত্ৰত ৰাখিছিল। তাৰপিছত পুনৰ সংযোগকাৰী দৰৱেৰে ৰজাৰ মূৰত লাও খোলাটো সংযোগ কৰা হৈছিল। তাৰপিছত সঞ্জীৱনীৰে ৰজাৰ জীৱন দান কৰা হৈছিল। এইদৰে এই বেমাৰটো ভাল কৰা হৈছিল। এইবাৰ আমি তৃতীয় প্ৰশ্নলৈ আহিছোঁ। তৃতীয় প্ৰশ্নটো আছে কিমস্মাকম পথ্যম? কিমস্মাকম পথ্যম মানে আমাৰ পথ্য কি? পথ্য মানে বুজি পোৱা নে? ৰোগীয়ে খাব লগা যিবিলাক বস্তু সেইবোৰক পথ্য বুলি কোৱা হয়, আৰু যিবিলাক ৰোগীয়ে খাব নালাগে সেইবিলাকক অপথ্য বুলি কোৱা হয়। এতিয়া ৰজাই বেমাৰটো ভাল হোৱাৰ পিছত অশ্বিনী কুমাৰক সুধিছে যে মোৰ পথ্য কি? তেতিয়া হু আস্কড দিছ কুৱেশ্যন? কোনে এইদৰে সুধিছিল?
and to whom was it asked? আৰু কাক সোধা হৈছিল? উত্তৰ লিখিবা। ৰজা ভোজে এইদৰে স্বৰ্গৰ কবিৰাজদ্বয় অশ্বিনী কুমাৰক সুধিছিল। হোৱাট ইজ দ্য পথ্যম ৰেফাৰ টু হিয়াৰ? ইয়াত কি পথ্যৰ কথা কোৱা হৈছে? উত্তৰ লিখিবা। ইয়াত কোৱা হৈছে যে গৰম পানীৰে স্নান, ঈষৎ গৰম পানী সেৱন, ঈষৎ গৰম পানী মানে কুহুমীয়া গৰম পানী সেৱন, কুহুমীয়া গৰম পানী খাব দিছিল, আৰু স্নিগ্ধম উষ্ণম চ ভোজনম, আৰু তৈলযুক্ত আৰু উষ্ণ গৰম খাদ্য খাবলৈ দিছিল। এয়া ৰজাৰ পথ্য বুলি স্বৰ্গৰ কবিৰাজদ্বয় অশ্বিনী কুমাৰে ৰজাক কৈছিল। এতিয়া আমাৰ এই তিনিটা প্ৰশ্নৰ উত্তৰ হৈ গ'ল।